তো হেল্ল' গাইজ, আকৌ এবাৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল জ্যোতিষ মহেশ দাসকলৈ। প্ৰথমে কৈ থকা কথাটো আকৌ এবাৰ কৈ দিওঁ ফৰ্মেলিটি হিচাপে, যদি আপোনালোকে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তলত ছাবস্ক্ৰাইব বাটনত ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিওঁ, যাতে আপোনালোকে মোৰ ভিডিঅ' সকলোতকৈ প্ৰথমে চাবলৈ পায়। কিয়নো মই এনেধৰণৰ সহজ সৰল ভাষাত সহজ সৰল ভিডিঅ' বিভিন্ন টপিকৰ ওপৰত সদায় আপোনালোকৰ ওচৰলৈ এটাকৈ লৈ আহি থাকিম। তো আজিৰ ভিডিঅ'ৰ টপিকনো কি হ'ব পাৰে আপোনালোকে এবাৰ অনুমান কৰিব পাৰিছেনে? মই ইউটিউব চেনেল খুলিলোঁ, তাৰ ইণ্ট্ৰ' দিলোঁ, ইউটিউব কি হয় তাক ক'লোঁ, এটা মোবাইল ফোনৰ ওপৰত ডিছকাশ্যনো আপোনাৰ লগত দি দিলোঁ। কিন্তু এতিয়া মই এনেকুৱা একো টপিকৰ ওপৰত নিদিওঁ যিটো নেকি ডিছকাছ কৰিব পাৰি। আচলতে মই কিবা এটা বস্তু শিকিলোঁ, কিনো শিকিলোঁ তাকে বোলো আপোনালোকৰ আগত প্ৰকাশো কৰোঁ, আৰু আপোনালোকে যদি নাজানে সেইটো কাৰণে আপোনালোকক শিকাইও দিওঁ, সেইবুলিহে মই আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। টপিকটো হৈছে এনেকুৱা, ইউটিউব চেনেল এটা খোলাৰ পিছত বোলে ইউটিউব চেনেলটো হেনো ভেৰিফাই কৰিব লাগে ফোন নাম্বাৰেদি। তো ফোন নাম্বাৰতে ভেৰিফাই কেনেকৈ কৰিব পাৰে? হোৱাটছএপ ভেৰিফাই শুনিছিলোঁ, ফেচবুক ভেৰিফাই শুনিছিলোঁ, ইউটিউবো ভেৰিফাই কৰিব লাগে। কৰিব লাগে বোলে। তাকে মই ভেৰিফাই কৰিলোঁ মোৰ একাউণ্টটো, আপোনালোককো শিকাই দিওঁ যদি আপোনালোকে নাজানে কেনেকৈ ভেৰিফাই কৰিব লাগে। তো তাৰ উপৰিও আৰু এটা কথা, ইউটিউবত হেনো পইচা পায়। আমি সকলোৱে জানো ইউটিউবৰ পৰা পইচা পায়, কিন্তু ইউটিউবৰ পৰা পইচা এনেই নিদিয়ে। আপোনালোকে 1 লাখ ভিউ হ'লেও, আপোনালোকৰ 10,000 ভিউ হ'লেও আপোনালোকে তাৰ কাৰণে এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব আৰু কি টাৰ্মছ এণ্ড কণ্ডিশ্যন থাকিলেহে আপুনি এপ্লাই কৰিব পাৰিব, তাকে জানিবলৈ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু বেছি দীঘলীয়া নকৰোঁ, তেতিয়াহ'লে আহক মই স্ক্ৰীনশ্বটেৰে আপোনাক ভিডিঅ'টোলৈ লৈ যাওঁ। ঠিক আছে। তো যদি আপোনালোকে এণ্ড্ৰইড ফোন ইউজ কৰি আছে তেতিয়াহ'লে আপোনালোকৰ মোবাইলত নিশ্চয় ক্ৰ'মৰ অপশ্যন আছে। তেতিয়াহ'লে আপোনালোকে সেই ক্ৰ'মৰ অপশ্যনটোত যাওক। ক্ৰ'ম হৈছে এটা ব্ৰাউজাৰ। সেই ব্ৰাউজাৰটোত আপোনালোকে গৈ প্ৰথমে এখন নতুন পেজ মই উলিয়াই লওঁ। এনেকৈ এখন নতুন পেজ আহিব, যেতিয়া আপোনালোকে তাত ইউটিউব চাৰ্চ কৰিব। ইউটিউব চাৰ্চ কৰাৰ পিছত আপোনালোকে দেখিছে এইটো এটা সাধাৰণ মোবাইল ভিউ হৈ আছে। তো মোবাইল ভিউ আমাক নালাগে, আমাক ডেস্কটপ ভিউ লাগে। তো ডেস্কটপ ভিউৰ বাবে কি কৰিব, মোৰ মোবাইলৰ বেটেৰী পাৰ্চেণ্টেজ য'ত দেখাই আছে, বেটেৰী পাৰ্চেণ্টেজটোৰ তলত দেখিছে 3টা বিন্দু আছে। সেই 3টা বিন্দু থকা অপশ্যনটোত ক্লিক কৰিব। তেতিয়া এখন নতুন পেজ আহিব। পেজখনৰ বহুত অপশ্যন আছে, তাৰ মাজত আমাক লাগে ডেস্কটপ ছাইট। আপোনালোকে বক্সটো দেখি আছে, বক্সটো কিনাৰত লিখা আছে ডেস্কটপ ছাইট। এই ডেস্কটপ ছাইটটোত ক্লিক কৰিব। এতিয়া যিখন নতুন পেজ আহিছে সেইখন ডেস্কটপত যি ধৰণৰ ভিউ আহে তেনেকুৱা ভিউৰ এখন পেজ। তো এই পেজখনত যদি আপোনালোকে গুগল একাউণ্টটো এতিয়ালৈকে চাইন ইন কৰা নাই তেতিয়াহ'লে আপোনালোকৰ ফটো নাহে, আপোনালোকৰ এটা জেনেৰেল আইকন আহিব, ইয়াৰ য'ত মোৰ ফটো আহি আছে। তো আপোনালোকে দেখিছে এইডোখৰত মোৰ এখন ফটো আহি আছে ৰাইট চাইডে কৰ্নাৰত। আপোনালোকৰ ইয়াত এখন নৰ্মেল আইকন আহিব যদি আপোনালোকে গুগল একাউণ্টটো চাইন ইন কৰা নাই, যিটো একাউণ্টত আপোনালোকৰ ইউটিউব একাউণ্টটো আছে। তো আপোনালোকে চাইন ইন কৰি লওক, তাৰপিছত আপোনালোকৰো ফটোখন আহিব নিশ্চয়। তেতিয়া ফটোখনত ক্লিক কৰি দিব। ফটোখনত ক্লিক কৰিলে আপোনালোকৰ বহুতো অপশ্যন আহিব, যেনেকৈ মোৰ ইয়াত অপশ্যনৰ পৰা আহিছে। প্ৰথমে মোৰ নাম আছে, মাই চেনেল আছে, পেইড মেম্বাৰশ্বিপ আছে, ক্ৰিয়েটৰ ষ্টুডিঅ' আছে। তো আপোনালোকে ক্ৰিয়েটৰ ষ্টুডিঅ'টোত কানেক্ট কৰক। ক্ৰিয়েটৰ ষ্টুডিঅ' খোলাৰ পিছত আপোনালোকে দেখিব লেফ্ট ছাইডে বহুত অপশ্যন আছে। তাতে কিছুমান আছে ডেছবৰ্ড, ভিডিঅ' মেনেজাৰ, লাইভ ষ্ট্ৰিমিং, কমিউনিটি চেনেল। আপোনালোকে চেনেলত ক্লিক কৰিব। এতিয়া চেনেলত যেতিয়া আপোনালোকৰ খোল খাই গ'ল তেতিয়ালৈকে দেখিছে আপোনালোকে যে ইয়াত ষ্টেটাছ এণ্ড ফিচাৰ্ছ বুলি আছে, তাৰ তলত মোৰ নাম লিখা আছে, ফটো আছে, তাত তলত এইটো ভেৰিফাইড বুলি লিখা আছে। আপোনালোকৰ ভেৰিফাই যদি কৰা নাই তেতিয়াহ'লে ভেৰিফাইড বুলি নাহে, ভেৰিফাই কৰিবলৈ আহিব, ভেৰিফাই বুলি আহিব। তেতিয়া আপোনালোকে ভেৰিফাই অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে এখন নতুন পেজ আহিব। নতুন পেজখনত আপোনালোকৰ অপশ্যন বহুত থাকিব, যেনেকৈ আপোনালোকে কাণ্ট্ৰি চিলেক্ট কৰিব লাগিব। তাৰপিছত আৰু এটা অপশ্যন থাকিব, আপোনালোকে মোবাইলৰ ফোন কৰাৰ জৰিয়তে মানে কল কৰি আপোনালোকে OTP ল'ব বিচাৰে নে আপোনালোকে মেছেজ কৰি OTP ল'ব বিচাৰে। তো মেছেজৰ জৰিয়তে লোৱাটো বেছি সুবিধাজনক বুলি মই ভাবোঁ। গতিকে মেছেজৰ জৰিয়তে আপোনালোকে OTPটো লোৱাৰ পিছত তাত OTP লোৱা অপশ্যনটোত ক্লিক কৰিব, তাৰপিছত মোবাইল নম্বৰটো দিব, তাৰপিছত চেণ্ড কৰি দিব। তাৰপিছত আপোনালোকৰ OTP যিটো আহিব, OTPটো নতুন পেজখনত ভৰাই দিব, তাৰপিছত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈ যাব। এতিয়া ভেৰিফাই কথাটো গ'ল। এতিয়া যে কয় ইউটিউবত আৰ্নিং কৰে, মানুহে কিদৰে কৰে বাৰু? তো এতিয়া আমি চাওঁ যে মোৰ ওপৰৰ পৰা আহোঁ দেই, তেতিয়া আপোনালোকে চাবলৈ ভাল হ'ব। এই জ্যোতিষ মহেশ ডেস্ক, তাৰ তলত কপিৰাইট ষ্টেটাছ, এয়া আহিছে কমিউনিটি গাইডলাইনছ, তাৰ তলত আছে আপলোডিঙৰ ঠিক কিনাৰতে আছে মনিটাইজেশ্যন। এইটোৱে আমাক লাগে। মনিটাইজেশ্যন যেতিয়া আপোনালোকৰ অপশ্যনটো আহি যাব, তেতিয়া মনিটাইজেশ্যন মানে যেতিয়া আপোনালোকৰ ইনেবল হৈ যাব, তেতিয়া আপোনালোকে ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব। যদি ইনেবল হয় তেতিয়াহে। তো ইনেবল কৰিবলৈ চেষ্টা কৰোঁ, আহকচোন। এয়াচোন কি আহিছে, বহুত কিবা কিবি আহিল হাও। তো
ইয়াত কিছুমান ডেছক্ৰিপশ্যন আছে মনিটাইজেশ্যন ইয়াৰ ডেছক্ৰিপশ্যন আছে কিনো আছে চাওঁ আহকচোন একাউণ্ট ষ্টেটাছ মনিটাইজেশ্যন নট এনেবল কিয় নট এনেবল ইউ কেন apply for monetization anytime to be reviewed all channels needed at least 4,000 watch hours in the previous 12 months and 1,000 subscribers তাৰমানে কি হ'ল কথাটো মই যোৱা 12 মাহত যদি ইউটিউব চলাওঁ 12 মাহৰ ভিতৰত মোৰ 12 মাহ চলাব লাগিব নেকি 12 মাহ চলোৱাৰ ভিতৰত মানে মোৰ 4,000 ৱাটচ টাইম হ'ব লাগিব চাবই লাগিব 4,000 ঘণ্টা 4,000 ঘণ্টা যদি মানুহে মোৰ ভিডিঅ' চায় তেতিয়াহ'লে মানে মই মনিটাইজেশ্যনটো এপ্লাই কৰিব পাৰিম তাৰ উপৰি আৰু কি কৈছে যে 1,000 ছাবস্ক্ৰাইবাৰ 1K ছাবস্ক্ৰাইবাৰ হ'লেহে মানে মই মনিটাইজেশ্যন এপ্লাই কৰিব পাৰিম তো বন্ধুসকল মই নিশ্চয় নোৱাৰোঁ কাৰণ এতিয়ালৈকে মোৰ ছাবস্ক্ৰাইবাৰ কিজানি 18টামান আছে আৰু ভিউটো ক'ব নালাগে আৰু এঘণ্টাও হৈছে নে সন্দেহ আছে তো আহক এতিয়া আপোনালোকে ভাবিব পাৰে যে মোৰ হোৱাটছএপৰটো মই ক'ত চাম তেতিয়াহ'লে আপোনালোকে বেক কৰি আহক বেক কৰি অহাৰ পিছত আপোনালোকে আৰু এবাৰ বেক কৰক তো আপোনালোকে এতিয়া দেখিছে এইটো ক্ৰিয়েটৰ ষ্টুডিঅ'ত আছে আপোনালোকে এইটো হৈছে ক্ৰিয়েটৰ ষ্টুডিঅ' তো ক্ৰিয়েটৰ ষ্টুডিঅ'ত আপোনালোকে দেখিছে ইয়াত আছে এই অপশ্যনকেইটা ৱাটচ টাইম মিনিটছ ভিউজ ছাবস্ক্ৰাইবাৰ্ছ আচলতে ইয়াত 15+ ছাবস্ক্ৰাইবাৰ দেখাইছে ওপৰত দেখাইছে ছাবস্ক্ৰাইবাৰ্ছ 18 ইয়াত দেখাইছে 146 তাত দেখাইছে 226 আৰু ইয়াত ৱাটচ টাইম দেখাইছে 163 আচলতে এইটো এপ্ৰক্স হয় মোৰ ৱাটচ টাইমটোৱে 163 মিনিটছ হৈছে মানে 1 ঘণ্টা আৰু কিমান 1 ঘণ্টা 2 ঘণ্টা 2.5 ঘণ্টা চাইছে মানুহে 4,000 হ'বলৈ কিমান দিন লাগিব ভগৱান জানে আৰু তো এইকেইটা অপশ্যন যেতিয়া আপোনালোকৰ ক্লিয়াৰ কৰিব পাৰিব তেতিয়া আপোনালোকে মনিটাইজেশ্যন এপ্লাই কৰিব পাৰিব তাৰ পিছত হয়তো আপোনালোকেও ইউটিউবৰ পৰা আৰ্নিং কৰিব পাৰিব তো আশা ৰাখিলোঁ আপোনালোকেও ইউটিউবৰ পৰা আৰু ভাল মোটা ৰকম ইনকাম কৰক আচলতে ইনকামনো কি আৰু সাধাৰণ এটা ফূৰ্তিহে মানুহৰ ফূৰ্তিহে লাগে তো গতিকে চেষ্টা কৰি চাব পাৰে ইমানখিনি তথ্য মই আপোনালোকক দিলোঁ যদি কিবা ভুল কৰিছোঁ তেতিয়াহ'লে ক্ষমা কৰিব তাৰ বিষয়ে মই আপোনালোকৰ আগত প্ৰাৰ্থনা সদায় বিচাৰি আছোঁ ভুলখিনি শুধৰাই দিয়াৰ বাবে তো ঠিক আছে বাকীখিনি বেক কেমেৰাত আহোঁ নে কি কয় ঠিক আছে স্ক্ৰীনশ্বটটো বহুত দীঘল হ'ল দীঘল হ'ল নেকি বাৰু হ'ব দিয়ক তেতিয়াহ'লে এই কথাখিনি চমুকৈ কৈ দিছোঁ আচলতে মই এইখিনিকে বুজাম বুলি ভাবিছিলোঁ আজি বুজাম বুলি ভাবি পেলাইহে আজি ভিডিঅ'টো কৰিলোঁ যদি আপোনালোকে আগতেই জানিছিলে তেতিয়াহ'লে কিন্তু মোক ক্ষমা কৰি দিব মই তাৰ বাবে ক্ষমা খুজিছোঁ কিয়নো নাজানো কোনে জানে কোনে নাজানে কিন্তু হয়তো আপোনালোকৰ 10জনৰ ভিতৰত এজনে নাজানিবও পাৰে গতিকে তেওঁৰ কাৰণে ভিডিঅ'টো হ'ল আচলতে আজিকালি এইবোৰ ইউটিউব হোৱাৰ পৰা মানুহে নজনা কথা একোৱেই নাইকিয়া নিচিনা হ'ল কিছুমান কথা বেছিভাগ কথা মানুহে জানেই তথাপিতো মই নাজানিছিলোঁ গতিকে ভাবিলোঁ যে বহুতে নাজানিবও পাৰে গতিকে ভিডিঅ'টো বনালোঁ ইমানখিনি সময় মোক দিয়াৰ বাবে সঁচাকৈ আকৌ এবাৰ ধন্যবাদ ফৰ্মেলিটি হিচাপে কৈ দিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব যদি কাৰোবাক দেখাওঁ বুলি ভাবে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি কিবা এটা ক'বলগীয়া আছে ভিডিঅ'টোৰ ওপৰত তেতিয়াহ'লে তলত কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু যদি মোৰ পৰা কিবা ভিডিঅ' বিচাৰে তেতিয়াহ'লেও কমেণ্ট বক্সত কমেণ্ট কৰি আপোনালোকে মোক ভিডিঅ' আপলোড কৰিব পাৰে তো আজিলৈ ইমানেই ধন্যবাদ জয় হিন্দ